আচলতে মই প্ৰতিশোধ ল'বৰ কাৰণে নহয়, বিক্ৰমক নিজৰ কৰিবৰ কাৰণে তোমাৰ ওচৰ চাপিছিল। জানা, যেতিয়া এজন পুৰুষৰ হৃদয় ভাগে তেতিয়া তেখেতক আপোন কৰিবলৈ সহজ। এনেইতো বিক্ৰমৰ বুকুত মোৰ কাৰণে কোনো স্থানেই নাই। বাহ, এয়াই নেকি প্ৰেম? এফালে আকৌ বিক্ৰমে প্ৰেমত পৰি কাজিয়া কৰিব পাহৰি গ'ল, আনফালে তুমি প্ৰেমত কূটনীতি শিকি গ'লা। বিক্ৰম যদি মোৰ হ'ব নোৱাৰে, মই তাক আন কাৰো হ'বলৈ দিব নোৱাৰো। আৰোহী, কি জানা বিক্ৰম, মই যে আজি ইমান এক্সাইটেড হৈ আছো। কস্তুৰীয়ে যেতিয়া গম পাব তাই যিবোৰ কথা ভাবি আছে সকলোবোৰ মিছা, তাই যে কিমান ফূৰ্তি পাব। মই জানো তোমাৰ পৰা আঁতৰত থাকি তাই কিমান কষ্টত আছে। কস্তুৰীজনী যে একেবাৰে সলনি হৈ গ'ল জানা। জানো মই কস্তুৰী কষ্টত আছে। আচলতে মোৰ প্ৰতি কিছুমান ভুল ধাৰণা তাইৰ মনত সোমোৱাই দিয়া হৈছে, আৰু সেইবোৰ তাই সহ্য কৰি থাকিব পৰা নাই। বিক্ৰম, আই এম ৰিয়েলি চৰি। মোৰ ভুল হৈছিল। সেইদিনা মেঘালীৰ লগত কথা পাতি অহাৰ পিছত মই তাইক কৈছিলোঁ, পাহৰি যা বিক্ৰমক, নাথাকিবি তাৰ লগত। মই জানো প্ৰেমৰ সম্পৰ্কবোৰ এই বান্ধৱীবোৰেই নষ্ট কৰে। মই হয়তো তাইক ক'ব পাৰিলোঁ হয় যে মানুহৰ কথা বিশ্বাস নকৰিবি, বিক্ৰমে যি কয় তই তাকেই শুদ্ধ বুলি ভাবিবি। হৈ যায় দিয়া, ভুল হৈ যায়। ভাগ্য ভাল মেঘালী ছোৱালী হ'ল, ল'ৰা হোৱা হ'লে মুখ ভাঙি গুৰি কৰি পেলালোহেঁতেন। বাদ দিয়া নাই এইবোৰ, মই আজি গৈ কস্তুৰীক সকলোখিনি কৈ দিম। কিন্তু তুমি মোক এটা প্ৰমিছ কৰিব লাগিব, তুমি কস্তুৰীক কেতিয়াও খং নকৰিবা, বহুত মৰমত ৰাখিবা তাইক। কিয়? মই ভালকৈয়ে জানো কস্তুৰীয়ে এই কাম কেতিয়াও কৰিব নোৱাৰে। তাই চিঠিখন কেতিয়াও বিচাৰি নাপায়। এই চব তোমাৰ কাম, হয়নে নহয়? আপুনি কি চিঠিৰ কথা কৈছে? মই একো নাজানো। বন্ধ কৰা তোমাৰ নৌটংকি। মোক কি মূৰ্খ বুলি ভাবিছা? হা, মই কি একো বুজি নাপাওঁ? কি চেষ্টা কৰি আছা এইবোৰ তুমি? হা, কি চেষ্টা কৰি আছা? এইবাৰলৈ মই তোমাক ক্ষমা কৰি দিলো, কিন্তু নেক্সট টাইম যদি এনেকুৱা কৰা নহয়, মই ক্ষমা নকৰোঁ। কি হৈছে মানুহজনৰ, হয়নে? হেৰি, আপুনি কি কৈ আছে এইবোৰ? মই কিন্তু একেবাৰে চুপ বুলি কৈছে নহয়, চুপ। ঠিক আছে, মই আজি তোমাক এটা সঁচা কথা কৈয়ে দিছোঁ। কস্তুৰীৰ প্ৰতি মোৰ যিমান মৰম আছে, তোমালোকৰ প্ৰতি তাৰ 100 ভাগৰ 1 ভাগো নাই। এয়া সঁচা কথা, অপ্ৰিয় হ'লেও সঁচা। গতিকে কস্তুৰীক মোৰ পৰা আঁতৰ কৰিবলৈ চেষ্টা নকৰিবা। মই কস্তুৰীৰ বাবে ভাল হৈছো, আৰু প্ৰয়োজন হ'লে কস্তুৰীৰ বাবে মই আগৰ তেজস্বন হৈ যাব পাৰোঁ, যি ভদ্ৰতা নাজানে, অভদ্ৰ তেজস, বুজিছা নহয়? কস্তুৰীৰ প্ৰতি মোৰ যিমান মৰম আছে, তোমালোকৰ প্ৰতি তাৰ 100 ভাগৰ 1 ভাগো নাই। কি হ'ল? তেনেকে কি চাইছ?
তই ৰেডি হৈছ নাই তাকে চাইছো বল আজি যাব মনে নাই অ' আউট গেট আউট আপোনাক মই চেলেঞ্জ কৰিবলৈ আহিছোঁ দম আছে যদি কস্তুৰীৰ মুখত হাঁহি উলিয়াই দেখাওক বিক্ৰম অবিহনে যদি কস্তুৰী সুখী হয় তেন্তে এইখন ঘৰত নেক্সট টাইম মই ভৰি নালাগে দুটি মনৰ জনা কৰ পোহৰ চৌপাশে কি হ'ল এনেকে কি চাইছ তই ৰেডি হৈছ নাই তাকে চাইছো বল আজি যাব মনে নাই অ' প্লিজ দে কস্তুৰী নাযাওঁ নকৰিবি মই তোক নিব আহিছো বল তোৰ কিবা দৰকাৰী কথা আছিল যে সেইটোৱেতো দৰকাৰী কথা আজি তই আৰু মই ফুৰিবলৈ যাম চলো বিক্ৰম যি দেখিছো এতিয়া পুলিচৰ সহায় ল'ব লাগিব নহ'লে হিংস্ৰ কুকুৰ পুহিব লাগিব কুকুৰলৈ মই ভয় নকৰোঁ এটলিষ্ট সিহঁতে সন্মুখৰ পৰা এটেক কৰে কিয় আহিছা চিৰঞ্জীৱ ভাল ল'ৰা নহয় অলপ আঁতৰি থাকিব সি সম্পত্তিৰ কাৰণে দেউতাকক দম দি পেলাই চহী লোৱালে আপুনি যি কাম কৰিছে একো ভাল কাম কৰা এদিন নহয় এদিন পস্তাব আউট গেট আউট আপোনাক মই চেলেঞ্জ কৰিবলৈ আহিছোঁ দম আছে যদি কস্তুৰীৰ মুখত হাঁহি উলিয়াই দেখাওক বিক্ৰম অবিহনে যদি কস্তুৰী সুখী হয় তেন্তে এইখন ঘৰত নেক্সট টাইম মই ভৰি নালাগে যাওক সোধক তই মোৰ ছোৱালী তোৰ জাগত পেলাইছে আৰু আপুনি এইবোৰ কি কৰিছে চিৰঞ্জীৱ মেঘালী হা এইবোৰ কি অঁ কেতিয়াবা সৎ উদ্দেশ্যৰ বাবে বেয়া পথ ল'ব লগা হয় তাত কি ডাঙৰ কথা উদ্দেশ্য আপুনি মোৰ বিৰুদ্ধে যিখন চক্ৰবেহু ৰচিছে নহয় এদিন তাত আপুনি নিজেই ফচিব এনেকৈ ফচিব যে ঘূৰিয়াই থাকিব শুন তোৰ কথাত কস্তুৰীয়ে বিশ্বাস নকৰে যা ওলাই যা দুটি মনৰ জনা দুটি মনৰ জনা দুটি মনৰ জনা কৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনৰে দুটি মনৰ ডাবল ৰেড পেজ দুটি মনৰ জোনা আগবঢ়ালে ডাবল ৰেড পেজ